গৌৰৱ গগৈ অহাৰ পিছত আমি দেখিছোঁ স্যাৰ সেইটো লুৰিণজ্যোতি গগৈ হওক বা সকলোৱে স্যাৰ নামি পৰা দেখা গৈছে কি মিয়াক ভোটখিনি টাৰ্গেট নেকি আছে একচুৱেলি মিয়াক মৰম কৰাত কোনো বাধা নাই মইতো নিযুত মইনা দিছোঁ মইতো অৰুণোদয় দিছোঁ কিন্তু সকলোকে ভাল ৰাস্তা দেখুৱাটো আমাৰ দায়িত্ব যে ফৰেষ্টত সোমাব নালাগে ভিজিআৰ পিজিআৰত সোমাব নালাগে য'ত ঘৰ আছে তাতে থাকোঁ উজনিত যাব নালাগে উত্তৰ অসমত যাব নালাগে এতিয়া শিলচৰৰ পৰা লখিমপুৰত যোৱাটো কোনো দৰকাৰ নাই আমাৰতো অসমীয়া মানুহ কেতিয়াও নাহে চাকৰি সূত্ৰে আহিলে ভাড়া ঘৰলৈ গুচি যায় গতিকে সকলোকে ভাল কথা শিকাব লাগে এই এভিকশ্যনে মানুহক ভাল কথা শিকাই আছে যে হয় ধুবুৰীতো এভিকশ্যন হোৱা নাই গোৱালপাৰাতো হোৱা নাই ফৰেষ্টতহে হৈছে ৰেভিনিউটো ক'তো হোৱা নাই চৰততো এভিকশ্যন হোৱা নাই কোনোবা চৰত এভিকশ্যন হৈছিল কিন্তু ফৰেষ্টত যে আমি সোমাব নালাগে সেইটো চবেই শিকিব লাগে কাৰণ ফৰেষ্ট কটাৰ কাৰণেতো এতিয়া ইমান গৰমত আমি চবেই ঘামি আছোঁ অকল ময়ে ঘামা নাই মিয়া মানুহতো ঘামি আছে সেইকাৰণে আজি দীঘলী পুখুৰীত এডাল গছ কাটিলে মানুহে হুলস্থুল ল'ব কিন্তু হাজাৰ হাজাৰ বিঘা ফৰেষ্টত গছ কাটি দিছে কোনেও হুলস্থুল নকৰে ফৰেষ্টত জনজাতীয় লোকক আৰু 3টা জেনেৰেশ্যন থকা লোকক বাদ দি ফৰেষ্টত কোনো থাকিব নোৱাৰে এইবোৰ আইনৰ লিখা কথা এই আইনখন কোনে বনাইছিল কংগ্ৰেছে গতিকে আমাৰ কথাটো ভাল কথা আমাক যোনে ভাল ভাবি ল'ব তাৰ ভাল হ'ব যোনে আমাৰ কথা নুশুনি অজিত ভূঞা লুৰিণ গগৈ পৰেশ মালাকাৰ হীৰেণ গোহাঁই ঘোঁৰাত উঠিব তাৰ এক্সিডেণ্ট হ'ব পৰ্বতজোৰাত নহ'ব এতিয়া চাপৰত কিন্তু লছটো পৰ্বতজোৰাৰ হ'ব নহ'লে ইয়াত কিমান চালাকাটি ধৰণৰ কিমান উন্নতি হ'লে স্যাৰ আপুনি এটা ষ্টেটমেণ্টত এটা গুৰুত্বপূৰ্ণ কথা কৈছে যে নামনি অসম আৰু মধ্য অসমত বচাব নোৱাৰি ইয়াত তাৎপৰ্য কি স্যাৰ এতিয়া আপুনি জনগাঁথনিৰ পৰিৱৰ্তন ৭২ চনৰ ভোটাৰ লিষ্টখন লওক আৰু আজিৰখন লওক ইমান ক খ এটা মোক সুধিব লাগে ৭২ চনৰ বিলাচীপাৰা টাউনখন কেনেকুৱা আছিল আজি কেনেকুৱা আছে ধুবুৰীখন কেনেকুৱা আছিল আজি কেনেকুৱা ইয়াৰ প্ৰতিকাৰ যিটো কৰি আছো না লাহে লাহে শ্ল' পয়জন দি আছো হৈ থাকিব লাহে লাহে মেডিচিন পৰিব পয়জন পৰিব সাৰ পৰিব বিষ পৰিব ঘাঁহ পৰিব চব লাহে 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 ঠিক হ'ব আৰু যিসকল স্থায়ী মানুহ সঁচাসচি ৭১ চনৰ আগত আহিছে তেওঁলোকৰ লগতো আমাৰ কোনো শত্ৰুতা নাই ৭১ চনৰ আগত যিসকল আহিছে তাকতো অসমীয়া আদৰিয়ে লৈছে গতিকে আমাক বেয়া পাবলগীয়া কি আছে আমিতো কোৰ্টতে এফিডেভিট দিছোঁ যে ৭১ চনৰ আগত অহাখিনি ভাৰতীয় আমিতো কাকো বেয়া ভবা নাই কিন্তু যিবিলাক যোৱাকালিও ২৬ জন আহিছে আমি খেদিছোঁ গতিকে যি সদায় আহি আছে সেইখিনি মানুহকতো মিয়া মানুহে সোমাব দিব নালাগে নিয়ম মতে যদি আইনৰ মতে চাব যায় কাৰণ ৭১ৰ আগৰখিনিৰ লগত কাজিয়া নাই ৭১ৰ পিছৰবিলাক কিয় আনে ফৰেষ্টততো আমি এনেকুৱা নহয় যে অকল মিয়াক এভিকশ্যন কৰিছোঁ কোনোবা যদি বেলেগ এতিয়া যে আমাৰ উৰিয়াম ঘাটত এভিকশ্যন হৈছে তাত বেলেগ জাতি উপজাতিৰো মানুহ আছিল তেওঁলোকো উঠি আহিছে এনেকুৱা নহয় যে অকল মিয়া মানুহক এভিকশ্যন হৈছে কিন্তু প্ৰতিবাদটো মিয়া মানুহখিনিয়ে কৰে তেওঁলোকে আইন মানিব নোখোজে আইন নামানিলেতো নহ'ব ভাৰত এখন আইনৰ ওপৰত স্থিত ৰাজ্য কিমান বিঘা মাটি এজনে ৩০০ বিঘা আৰে মোৰে নাই ৩০০ বিঘা এজনে ২০০ বিঘা মোৰে নাই ৩০০-২০০ বিঘা মাটি কোনোবাই যদি লৈ থাকে মানুহৰ খং নুঠিব নেকি আপোনালোকৰ আছে কাৰোবাৰ ৩০০ বিঘা ২০০ বিঘা ৩০০-২০০ বিঘা মাটি এজন মানুহে লৈ আছে খং উঠিবনে নাই আৰু বোলে ১.৫ কঠা লৈছে গৰীব দুখীয়া তেতিয়াতো আমি কেতিয়াও কাজিয়া নকৰোঁ ১.৫ কঠা ৩ কঠা এইটো ২০০ বিঘা ১৫০ বিঘা মইতো উৰিয়াম ঘাটত দেখি মোৰ মাথাই গৰম হৈছে মই ইয়াতে ফাৰ্ম হাউচ এখন বনাই থাকিব লাগে CM হৈ লাভ নাই স্যাৰ সন্মুখত দুৰ্গা পূজা আছে ক'ৰবাত এতিয়া এনেকুৱা ক'ৰবাত আমি যদি ক'ৰবাত ১ কঠা মাটি লওঁ কংগ্ৰেছে হুলস্থুল লগাই দিয়ে আৰে আমাৰ মাটিৰ ভেলুৱে নাই ১০০-২০০ বিঘা মাটি লৈ ৩০০ বিঘা মাটি লৈ বহি আছে গতিকে ভাল কথাখিনি ক'লে বেয়া পাব নালাগে দুৰ্গা পূজা আপুনি ধুবুৰীত যি সময়ত উত্তপ্ত আছিলে সেই সময়তে গৈছিলে জামায়াতে ইছলামী এতিয়া মোৰ মতেদি ধুবুৰীত কোনো উৎপাত নাই ধুবুৰীত একো গণ্ডগোল নহয় দুৰ্গা পূজাৰ সময়তো শ্বুট এণ্ড চাইট অৰ্ডাৰ আমি অৰ্ডাৰ উইথড্ৰ কৰা নাই চলি আছে
গতিকে ধুবুৰীত গণ্ডগোল কৰিলে বিপদ আছে। স্যার এনআরসিক লৈ ইতিমধ্যে সুপ্রিম কোর্টে পিটিশন গ্রহণ করেছে, এই ক্ষেত্ৰত এনআৰচিখন অলপমানতো গণ্ডগোল কৰি হ'লেই চবেই পুৰণা বাপেক পুতেকৰ মিলন হৈ গ'ল, গিৰিয়েক ঘৈণীয়েকৰ মিলন হৈ গ'ল, ভায়েক বায়েকৰ মিলন হৈ গ'ল। গতিকে গোটেই এনআৰচিখনটো টুপি ছিষ্টেমত বনিলে, এটা প্ৰতীক জ্বলাই ৰাইজক টুপি দিলে আৰু চবেই মিলি ৰাইজখনক টুপি কৰি দিলে। গতিকে এই এনআৰচিখনৰ ব্যৱস্থাটো মই কাৰেক্ট কৰিম, অলপ পৰিৱেশ আহিব দিয়ক, ঠিক হৈ যাব, এনআৰচিও ঠিক হ'ব।